Hello friends, Ismini Nazari অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছো বলক ভিডিঅ'টি আৰম্ভ কৰো দিনটো কি কৰো কি নকৰো তাৰে অলপ দেখাই দিম আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু বলক আজি ভিডিঅ'টি আৰম্ভ ৰ'দ চাই ধানো দিলো আৰু ৰ'দৰ যি তাপ ধান শুকাইছে যেন পাইছো সেই কাৰণে ভাবিলো অলপ লৰাই মেলি দিও আৰু ধানখিনি এতিয়া লৰাই আজি দিনটো ধানৰ লগত লাগি থাকতেই গ'ল কাৰণ বিহু বুলিয়ে গাইলে আমাৰ চাউলটো মেইন আৰু সেই কাৰণে গুধলি ভাবিলো কেইটামান নাৰিকলৰ লাৰু বনাই থওঁ সেই কাৰণে এই বস্তুকেইটা উলিয়াই লৈ আমি জিভাৰ সোৱাদ ল'বলৈ কি যে নকৰো নহয় জানো চুজিখিনি ভাজি লৈছো অলপ গৰম কৰি আৰু চুজিখিনি গৰম মানে অলপ ৰঙচুৱা হ'ব লাগিব চুজিখিনি ভালকৈ সিজিলেহে লাৰুখিনি ভাল হ'ব আৰু এতিয়া চুজিখিনি ভাজি মানুহজনে নাৰিকল কেইটা কাটি দিছে আৰু কৈছে ৰুকিও দিম বলে তুমি যোৱা ভাত আগত লাগাগৈ কাৰণ ভাতটো সময়মতে হ'বই লাগিব খাই মেলি আজৰি হ'ব লাগিব যেহেতু ৰাতি এতিয়া 8টা মান বাজিবলৈ সময় হৈ গ'ল মানে 8:30টাই হৈ গ'ল সেই কাৰণে তেওঁ সকলোখিনি কৰি দিলে আৰু মই ভাত আগত লাগিলো এতিয়া প্ৰথমতে নাৰিকলখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব আগতেতো মই চুজিখিনি ভাজিলোৱে বনাবলৈ ইমান ভালকৈ নাজানো তথাপিতো বনাবলৈ চেষ্টা কৰিছো কাৰণ হৈছে নে নাই হোৱা কমেন্ট কৰি জনাব দেই নাৰিকল আৰু ইয়াত থাকি বেলেগকৈ বনাই নেকি আৰু এতিয়া আৰু নাৰিকলখিনি ধুনীয়াকৈ অলপ ভাজি ল'লো চেনিখিনিও দি দিলোঁ চেনিখিনি দুইখিনি মিক্স কৰিছোঁ আৰু মিক্স কৰি এতিয়া আৰু অলপ গেছটো কমাই পিনে ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত লাৰু বনাম কেনেকুৱা হৈছে কমেণ্ট কৰি আকৌ কৈছোঁ জনাব দেই এতিয়া লাৰু হৈ গ'ল আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ কমেণ্ট কৰি জনাব দেই বাই